हेलो फ्रेंड्स, আজি আমি এই ভিডিওটো শিকিম কি ধৰণে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰদান কৰা টি মেনেজমেণ্ট কোৰ্ছটোৰ যোনটো এন্ট্ৰেন্স এক্সাম হ'ব সেই এন্ট্ৰেন্স এক্সামটোৰ বাবে আমি কি ধৰণে এপ্লাই কৰিম আজি এই ভিডিওটোৰ পৰা জানিব পাৰিম। তো গতিকে এই ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাই দিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটোৰ উপৰিও ইয়াতে আপোনালোকে সুধি থকা কেইটামান কুৱেশ্যনৰ এনসাৰ আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আজি এই ভিডিওটো পুৰা ইনফৰ্মেটিভ ভিডিও হ'ব। তো আপোনালোকে এই ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাই দিয়ক। তেন্তে আহক আৰু দেৰি নকৰি আজি এই ভিডিওটো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডছ, আজি এই ভিডিওটো আৰম্ভ কৰাৰ আগতেই যোনটো অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটো চলি আছে অলৰেডি আপোনালোকে নিশ্চয় গম পাইছে। অলৰেডি আগতে মই এটা ইয়াৰ ওপৰত ভিডিও বনাই দিছোঁ আপোনালোকৰ বাবে। এই ভিডিওটো যদি আপোনালোকে এতিয়াও চোৱা নাই তেনেহ'লে এই ভিডিওটো এবাৰ চাই ল'ব পাৰে। ভিডিওটো আই বাটনত মই ইয়াৰ লিংকটো দি দিম, নহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত যাব। ভিডিওটোৰ ডেছক্ৰিপশ্যনতো সেই আগতে বনাই থোৱা ভিডিওটোৰ লিংক আপোনালোকে পাই যাব। তো আপোনালোকে যদিহে ইয়াতে যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰদান কৰে টি মেনেজমেণ্ট কোৰ্ছ, সেই টি মেনেজমেণ্ট কোৰ্ছটোত আপোনালোকে যদিহে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় জানে যে ইয়াতে এণ্ট্ৰেন্স এক্সাম এটা কোৱালিফাই কৰিব লাগিব। তাৰ পাছত ইয়াতে গ্ৰুপ ডিছকাশ্যন হ'ব, গ্ৰুপ ডিছকাশ্যনৰ পাছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এই তিনিটা প্ৰচেছত যেতিয়া আপোনালোকে কোৱালিফাই কৰিব তেতিয়াহে আপোনালোকে ইয়াতে এডমিশ্যনটো ল'ব পাৰিব। তো এই যোনটো প্ৰথম এণ্ট্ৰেন্স এক্সাম হয় সেই এণ্ট্ৰেন্স এক্সামটোৰ বাবে আপোনালোকে কি ধৰণে এপ্লাই কৰিব পাৰিব মই আপোনালোকক এই ভিডিওটোতে জনাই আছোঁ। কি ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব পুৰা ফৰ্মখন আপোনালোকক মই দেখাই দিম। কিন্তু এই ফৰ্মখন দেখুৱাৰ আগতে আপোনালোকে সুধি থকা এটা কুৱেশ্যন প্ৰায়ে সুধি আছে, মই যোনটো আগতে বনাইছিলোঁ ভিডিওটো এই কোৰ্ছটোৰ অনলাইন এপ্লিকেশ্যন হৈ আছে বুলি ইনফৰ্মেশ্যন দিয়া এটা ভিডিঅ'। তো সেই ভিডিওটোত প্ৰায় কমেণ্ট আহিছে যে ইয়াতে এই কোৰ্ছটো যদি আমি কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব, আৰু কিছুমানে সুধিছে যে মই এইচএছ পাছ কৰিছোঁ তো ইয়াতে এই কোৰ্ছটো কৰিব পাৰিম নাই বুলি। তো সেইসকল ষ্টুডেণ্টক মই জনাই দিছোঁ যে ইয়াতে এই কোৰ্ছটো কৰিবলৈ হ'লে আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা। আপোনালোকে যদিহে আপোনালোকে আৰ্টছৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে কমাৰ্চৰ পৰা কমাৰ্চ ষ্ট্ৰীম লৈ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদিহে ছায়েন্সৰ হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা অপশ্যন আছে, যদিহে আপোনালোকে এইবাৰ লাষ্ট ছেমিষ্টাৰ হয়, লাষ্ট ছেমিষ্টাৰ এক্সাম দি থৈছে কিন্তু আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই, তো তেওঁলোকে ইয়াতে অপশ্যন এটা আছে পাৰ্চুইং বুলি, সেই পাৰ্চুইংটোত ক্লিক কৰি ইয়াতে এই এণ্ট্ৰেন্স এক্সামটোৰ বাবে এপ্লাই কৰিব পাৰে। তো ভিডিওটোৰ আগত আপোনালোকে গম পাব যে আপোনালোকে ফৰ্মখন যেতিয়া ফিল আপ কৰিব তেতিয়া আপোনালোকে গম পাব যিসকলে 6th ছেমিষ্টাৰ এক্সাম দি থৈছে তেওঁলোকে কি কৰিব লাগিব। মই ফৰ্মখনত এপ্লাই কৰোঁতে আপোনালোকক জনাই দিম। তো আপোনালোকে গম পালে ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে ইয়াতে কোৰ্ছটো কৰিব নোৱাৰে। আপোনালোকে ইয়াতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছতহে আপোনালোকে এই কোৰ্ছটোৰ বাবে এপ্লাই কৰিব পাৰে। তো গম পালে আপোনালোকে। তো নেক্সট আৰু এটা কুৱেশ্যন সোধে ইয়াত, সুধি আছে যে এই কোৰ্ছটো কৰিবলৈ হ'লে আমাৰ কিমান টকা খৰচা হ'ব। ইয়াতে এই কোৰ্ছটো কৰিবলৈ হ'লে তিনিটা টাইপত তেওঁলোকে এডমিশ্যন লয়। তো এটা হৈছে অপেন চিট চিষ্টেমত লয়, আৰু এটা এণ্ডোমেণ্ট চিট থাকে, আৰু এটা স্পন্সৰশ্বিপ থাকে। তো টোটেল তিনিটা ভাগত চিটবোৰ তেওঁলোকে ভাগ কৰি দিছে। তো ইয়াতে আপোনালোকে নিশ্চয় জানে যে ইয়াতে মাত্ৰ 20জন ষ্টুডেণ্টহে এডমিশ্যন ল'ব পাৰিব। যিমানেই এপ্লাই কৰক তাৰে 20জনহে চিলেক্ট কৰে ইয়াতে এডমিশ্যন ল'বৰ বাবে। তো তাৰে 16জনৰ অপেন চিট থাকে, আৰু বাকী 2জন স্পন্সৰ কেণ্ডিডেট থাকে আৰু 2জন এণ্ডোমেণ্ট ষ্টুডেণ্ট থাকে। তো যিসকলে অপেন চিটত এডমিশ্যন ল'ব পাৰে তো তেওঁলোকে এটা যোনটো ওৱান টাইম ফিজ থাকে সেই ফিজটো দিব নালাগে। আৰু যিসকল এণ্ডোমেণ্ট আৰু স্পন্সৰ কেণ্ডিডেট হয় তেওঁলোকে কিন্তু ওৱান টাইম পে'মেণ্ট এটা দিব লাগে। স্পন্সৰ কেণ্ডিডেট হ'লে 50,000, আৰু যদিহে এণ্ডোমেণ্ট ষ্টুডেণ্ট হয় তেনেহ'লে 40,000, আৰু যদিহে অপেন চিটৰ ষ্টুডেণ্ট হয় তেনেহ'লে ইয়াতে নীল, কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে। কিন্তু ছেমিষ্টাৰ ফিজ পাৰ ছেমিষ্টাৰত 30,000কৈ যিকোনো ষ্টুডেণ্টে ইয়াতে পে'মেণ্ট কৰিব লাগিব 30,000কৈ। তো আপোনালোকে গম পালে এই কোৰ্ছটো কৰিবলৈ হ'লে আপোনালোকৰ কিমান টকা ব্যয় কৰিব লাগিব কোৰ্ছ ফিজৰ নামত। তো প্ৰায় এই দুটা কুৱেশ্যন সুধি আছিলে
তো এই দুটা কুৱেশ্যনৰ এনসাৰ নিশ্চয় আপোনালোকে পালে বুলি ভাবিছোঁ। তো আৰু কিবা কুৱেশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ঠিক আছে, আৰু এই ভিডিঅ'টো আগবঢ়াৰ আগতে মানে যোনটো অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়াটোৰ ইনফৰ্মেশ্যন জনোৱাৰ আগতে আপোনালোকে জনাওঁ যে আপোনালোকে যদি এই ভিডিঅ'টো এতিয়ালৈকে এটা লাইক মৰা নাই তেনেহ'লে এটা লাইক মাৰি দিয়ক, কাৰণ আপোনালোকৰ এটা লাইকে আৰু এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ জনায়। চ' আপোনালোকে এটা লাইক মাৰি দিব, আৰু যদি চেনেলটোত এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহা হয়। ঠিক আছে, আহক আমি আগবাঢ়ো ভিডিঅ'টো আগৰ অংশলৈ। তো ইয়াতে যদিহে আমি এই কোৰ্চটো এডমিশ্যন ল'ব বিচাৰোঁ তেনেহ'লে আমি এণ্ট্ৰেন্স এক্সামটোৰ বাবে কি ধৰণে এপ্লাই কৰিম। তেন্তে আহক আৰু দেৰি নকৰি ডাইৰেক্ট আমি কম্পিউটাৰ স্ক্ৰীণত যাওঁ, কি ধৰণে আমি ইয়াৰ এণ্ট্ৰেন্স এক্সামটোৰ বাবে এপ্লাই কৰিব পাৰিম চাই লওঁ আহক। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত ইয়াতে এইটো চাৰ্চ বাৰটো দেখিছে, ইয়াতে আপোনালোকে টাইপ কৰি দিব ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি। দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, টাইপ কৰি ইয়াতে এণ্টাৰ মাৰি দিব। এণ্টাৰ মৰাৰ পাছত ইয়াতে দেখিছে এডমিশ্যন 2023 বুলি আছে, এইটো দেখিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত পুনৰ আকৌ দেখিব এডমিশ্যন 2023 বুলি, ইয়াত দেখিছে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখিছে নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেণ্ট লগ ইন বুলি। যদি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈছে তেনেহ'লে ডাইৰেক্ট আপোনালোকে লগ ইন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে এই ৰেজিষ্টাৰটোত ক্লিক কৰি দিব। নেমটো ভৰাই দিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে কণ্টেক্ট নাম্বাৰ, ফোন নাম্বাৰটো ভৰাই দিব। ফোন নাম্বাৰটো ভৰাৰ পাছত আপোনালোকে এটা পাছৱৰ্ড ইয়াতে ফিল কৰি দিব। তাৰপাছত কনফাৰ্ম পাছৱৰ্ড কৰি ইয়াতে ৰেজিষ্টাৰ্ট কৰি দিব। ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা OTP যাব, ৰেজিষ্টাৰ প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব। তো এনেদৰে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি লোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট ইয়াতে দেখিছে এইটো ক্লিক টু লগ ইন বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখিছে ফোন নাম্বাৰটো আপোনালোকৰ ID হৈ যাব, আৰু পাছৱৰ্ডটো যোনটো আপোনালোকে বনাইছিলে এইটো ইয়াতে টাইপ কৰি ইয়াতে লগ ইনত আপোনালোকে ক্লিক কৰি দিব। এইটো লগ ইন দেখিছে। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ ওলাব। তাৰপাছত আপোনালোকে ইয়াতে দেখিব প্ৰথম ষ্টেপত যোনখিনি কোৰ্চ এতিয়া অনলাইন এপ্লিকেশ্যন চলি আছে এই গোটেই কোৰ্চখিনি দেখিব। ইয়াতে আপোনালোকে ডাইৰেক্ট 2 নম্বৰ ষ্টেপত গুচি যাব। 2 নম্বৰ ষ্টেপত গৈ আপোনালোকে একেবাৰে লাষ্টত দেখিব এইটো ইয়াত দেখিছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন টি টেকন'লজি এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট, এপ্লাইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকে বেছিক ইনফৰ্মেশ্যনত আহি যাব। ডাইৰেক্ট বেছিক ইনফৰ্মেশ্যনত আপোনালোকে ইয়াতে দেখিছে ষ্টুডেণ্ট নেম, ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ, ফোন নাম্বাৰ আৰু ষ্টুডেণ্ট জেণ্ডাৰ আৰু ইমেইল ID, ৰিলিজন, নেশ্যনেলিটি, কমিউনিটি, এনেকুৱা পাৰ্চনেল যোনটো বেছিক ডিটেইলছ থাকে এইখিনি ভৰাই ল'ব লাগিব। তাৰপাছত ইয়াতে দেখিছে ইউনিক ID তো আপোনালোকে ইয়াতে বনাব লাগিব। ইউনিক ID আগতে ইউনিক ID নহ'লেও চলি গৈছিলে, কিন্তু এতিয়া ইয়াতে আপোনালোকে ইউনিক ID বনাব লাগিব যদিহে আপোনালোকে ইয়াতে কোৰ্চটোৰ বাবে অনলাইন এপ্লাই কৰিছে। তো আপোনালোকৰ যদি ইউনিক ID নাই তেনেহ'লে আপোনালোকে ইউনিক IDটো কেনেকৈ বনাব মই অলপ আপোনাক দেখাই দিছোঁ। ইয়াতে ব্ৰাউজাৰত গুচি যাব। ব্ৰাউজাৰত গৈ টাইপ কৰি দিব ইউনিক ID বুলি, UNIQUE, ইউনিক ID বুলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনালোকে ফাৰ্ষ্ট যোনটো লিংক আহিব ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখিছে ৰেজিষ্ট্ৰেশ্যন ইউনিক ID জেনেৰেশ্যন বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ এটা ফৰ্ম ওলাব, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে চিম্পল নিজৰ নাম, ফাদাৰ নাম, মাদাৰ নেম, মোবাইল নাম্বাৰ, ইমেইল ID, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলিজন, কাষ্ট আৰু ডিষ্ট্ৰিক্ট, এনেকুৱা ধৰণৰ পাৰ্চনেল ডিটেইলছ ভৰাই আপোনালোকে ইয়াত দেখিব চেকিং ফৰ এডমিশ্যন। তেতিয়া আপোনালোকে ইয়াতে এইটো পোষ্ট গ্ৰেজুৱেট বুলি ৰেজিষ্টাৰ কৰিব। ইয়াতে পোষ্ট গ্ৰেজুৱেট কৰিব আৰু ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি কৰি ইয়াতে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যেনেকৈ S ৰ পৰা ষ্টাৰ্ট হয়, S নাম্বাৰৰ পৰা,
এনেকৈ ইয়াতে ফিল কৰি দিব। তাৰপাছত ইয়াতে আপোনালোকৰ পাৰ্চনেল যোনটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টৰ ডিটেইলছ আপোনালোকে ফিল আপ কৰি ইয়াতে ছাবমিট কৰি দিব। ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকৰ ইউনিক আইডিটো বনি যাব। এই ইউনিক আইডিটো বনাৰ পাছত আপোনালোকে য'ত এইটো আপোনালোকক ইয়াত বিচাৰিছে য'ত যিহেতু ইউনিক আইডিটো ইয়াতে আপোনালোকে ইউনিক আইডিটো ফিল কৰি দিব। ইয়াতে ইউনিক আইডিটো ফিল কৰি আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব, ফটো আৰু ছিগনেচাৰ আপলোড কৰি। ছেভ এণ্ড নেক্সট কৰাৰ পাছত ডাইৰেক্ট আপোনালোকৰ বেছিক ইনফৰ্মেশ্যনত আহি যাব। বেছিক ইনফৰ্মেশ্যনত ইয়াতে দেখিছে ফাদাৰ নেম, মাদাৰ্ছ নেম আৰু গাইডেন্স নেম ভৰাবলৈ আহিব। ইয়াতে এইখিনি ধুনীয়াকৈ ফিল কৰি দিব। অকুপেশ্যন, গাইডেন্সৰ এড্ৰেছ, কণ্টেক্ট নাম্বাৰ আৰু মেৰিটেল ষ্টেটাছ আৰু হাউচহোল্ডৰ পাৰ ইনকমটো ইয়াতে চিলেক্ট কৰি দিব। তাৰপাছত ব্লাড গ্ৰুপটো কি হয় আপোনাৰ ইয়াতে চিলেক্ট কৰি দিব। তাৰপাছত আৰু এমপ্লয়েড বুলি উঠিছে ইয়াতে ন কৰি আপোনালোকে লাষ্ট যোনটো কলেজত পঢ়ি আছিল মানে পঢ়িছিলে বা যোনখন কলেজৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ইয়াৰে এইটো ডিটেইলছটো ইয়াতে ভৰাই দিব। ভৰাই দিয়াৰ পাছত আপোনালোকে আকৌ ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত দেখিব ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটো ভৰাবলৈ আহিছে। ইয়াতে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো ভৰাই দিব। নিজৰ এড্ৰেছ, ফোন, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট আৰু ষ্টেট এইকেইটা ফিল কৰি আকৌ ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকে দেখিব প্ৰেজেণ্ট এড্ৰেছ। প্ৰেজেণ্ট এড্ৰেছটো যদি আপোনালোকৰ একেই হয় তেনেহ'লে ফিল কৰিব নালাগে। ডাইৰেক্ট ইয়াতে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে ক্লিক কৰি ডাইৰেক্ট আপোনালোকে ছেভ এণ্ড নেক্সটত গুচি যাব। তাৰপাছত আহিব আপোনালোকৰ একাডেমিক ডিটেইলছ, এক্সাম পাছ, HSLC, HS আৰু গ্ৰেজুৱেশ্যন এই তিনিটা ভৰাবলৈ আহিব। ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন পাছটো ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপাছত বৰ্ড আৰু ইউনিভাৰ্চিটি এইটো ফিল কৰিব। তাৰপৰা ৰোল নম্বৰটো কৰিব আৰু ইয়েৰ অফ পাছিংটো ভৰাব আৰু কি ছাবজেক্ট আছিলে সেইখিনি ছাবজেক্টখিনি ফিল কৰি দিব। তাৰপাছত ডিভিজনটো দি দিব, পাৰ্চেণ্টেজ দি দিব। এনেকৈ ঠিক গোটেই হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেশ্যন দুইটাৰে ডিটেইলছ ঠিক একেধৰণে ভৰাই দিব। ইয়াতে এটা কথা আছে যে আপোনালোকে যদিহে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাই, আপোনালোকে ৰিচেণ্টলি 6th ছেমিষ্টাৰ এক্সাম দি থৈছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বুলি আগতে মই কৈছিলোঁ আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, ইয়াতে যোনটো এপিয়াৰিং বুলি দেখিছে এই এপিয়াৰিংটোত ক্লিক কৰি দিব। যদিহে আপোনালোকৰ 6th ছেমিষ্টাৰ এক্সামটো দি থৈছে, ৰিজাল্ট পাছ আউট হোৱা নাই মানে ৰিজাল্টটো ডিক্লেয়াৰ হোৱা নাই, তেতিয়া আপোনালোকে ইয়াতে এপিয়াৰিংটো ক্লিক কৰি তাৰপাছত ইয়াতে ছেভ এণ্ড নেক্সট কৰি দিব। একাডেমিক ডিটেইলছটো ভৰাই দিব। যদি আপোনালোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আছে কিবা, এই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিলে আপোনালোকে কিন্তু 10 মাৰ্ক এক্সট্ৰা পাব। ইয়াতে যোনটো এডভাৰটাইজমেণ্টটো আছে এডভাৰটাইজমেণ্টটো আপোনালোকে চাব, তাতে উল্লেখ কৰা আছে মাৰ্কিং চিষ্টেমত। যদি আপোনালোকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকে তেনেহ'লে 10 নম্বৰ এটা আপোনালোকে ফ্ৰী পাব। 10 নম্বৰ নহয় 5 নম্বৰ আপোনালোকে পাব। তো আপোনালোকে যদি কিবা নেশ্যনেল লেভেলৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে তেনেহ'লে আপোনালোকে ফিল কৰি দিব ইয়াতে। যদিহে নাই তেনেহ'লে ডাইৰেক্ট আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। তাৰপাছত আপোনালোকৰ আদাৰ ৰিজাৰ্ভেশ্যন বুলি আহিব, ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে। যদি আপোনালোকে PWD কেণ্ডিডেট হয় তেনেহ'লে ইয়াতে টিক মাৰি দিব। যদি আপোনালোকে জেনেৰেল হয় জেনেৰেল হৈও আপোনালোকৰ যদি EWS চাৰ্টিফিকেট আছে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। যিসকল OBC হয় এইটো এই পেজটো স্কিপ কৰি ডাইৰেক্ট ছেভ এণ্ড নেক্সট মাৰি দিব। ছেভ এণ্ড নেক্সট মৰাৰ পাছত ডাইৰেক্ট আপলোড ডকুমেণ্ট পেজটো ওলাব। আপোনালোকৰ HSLC ডকুমেণ্টকেইটা লাগিব। আপোনালোকৰ HSLC মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু কাষ্ট চাৰ্টিফিকেট লাগিব, PRC লাগিব। যদি আপোনালোকে EWS হয় তেনেহ'লে EWS কেণ্ডিডেটৰ EWS চাৰ্টিফিকেটখন লাগিব আৰু যদি PWD কেণ্ডিডেট হয় তেনেহ'লে PWD চাৰ্টিফিকেটখন লাগিব আৰু গ্ৰেজুৱেশ্যন মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব। এই গোটেইকেইটা আপলোড কৰি আপোনালোকে ছাবমিট এণ্ড ৰিভিউত ক্লিক কৰি দিব। ছাবমিট আৰু ৰিভিউত ক্লিক কৰাৰ পাছত আপোনালোকে যি ডাটাখিনি ভৰালে সেই গোটেই ডাটাখিনি আপোনালোকে একবাৰ ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পাছত আপোনালোকে ভালকৈ চাই ল'ব। যদি কিবা ভুল আছে তেনেহ'লে আপোনালোকে পুনৰ বেক মাৰি ৰি-এডিট কৰি ল'ব। যদি একো ভুল নাই তেনেহ'লে ইয়াতে দেখিছে পে নাও ছাবমিট দ্য এপ্লিকেশ্যন বুলি আছে, ইয়াতে ক্লিক কৰি দিব। তো আপোনালোকে যদি সেই ইয়াতেই বস্তুৰ বাবে এপ্লাই কৰে তেনেহ'লে আপোনালোকে 750 এটা এক্সাম ফিজ পে' কৰিব লাগিব।
আপোনালোকে 750 এক্সাম ফিজ পে কৰিলেহে আপোনালোকে এটা এক্সামত বহিব পাৰিব সো ইয়াত পে এণ্ড সাবমিটত ক্লিক কৰি আপোনালোকে সাবমিটৰ যোনটো পকেটো আছে এই সাবমিটৰ পকেটো কমপ্লিট কৰিব পাৰে এপ্লিকেশন ফৰ্ম ওলাব হেখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ইয়াতে যোনটো ডেটত এক্সাম হ'ব সেই ডেটত আপোনালোকৰ এডমিট যোনটো ওলাব ইয়াতে এপ্লাই কৰাৰ পাছত সেই এডমিটটো লৈ আপোনালোকে এক্সামটো দিবলৈ যাব তো এই এক্সামটো দিবলৈ যাব এক্সামটো দিয়াৰ পাছত আপোনালোকৰ এই ৰিজাল্টটো কেতিয়া হ'ব এইখিনি মই সম্পূৰ্ণকৈ আপোনালোকক জনাই দিছোঁ নহলে মনত এটা ডাউট থাকি যাব আপোনালোকৰ সো মই আপোনালোকক জনাই দিছোঁ তো ইয়াৰ যোনটো অনলাইন এপ্লিকেশন ফৰ্মটো হয় ইয়াৰ অনলাইন এপ্লিকেশন ফৰ্মটো 12 জুন 2023 তাৰিখৰ পৰা অলৰেডি এপ্লাই চলি আছে ইয়াৰ অনলাইন এপ্লিকেশন পকেটো চলিব 27 জুলাই 2023 তাৰিখলৈকে তো 27 জুলাই 23 তাৰিখলৈকে ইয়াৰ অনলাইন এপ্লিকেশন ফৰ্মটো চলি থাকিব যিসকলে কৰিম বুলি ভাবিছে 27 জুলাইৰ ভিতৰত কৰি ল'ব তারপর নেক্সট যোনটো ইয়াতে অনলাইন এপ্লিকেশন কৰাৰ পাছত যোনটো এন্ট্ৰেন্স টেষ্ট হ'ব সেই এন্ট্ৰেন্স টেষ্টটো হ'ব 29 জুলাই 2023 তাৰিখে আৰু যোনটো এন্ট্ৰেন্স টেষ্ট এক্সাম পাতিলে সেই এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্টটো তেওঁলোকে পাব্লিক কৰিব 2 আগষ্ট 2023 তাৰিখে এই 2 আগষ্টত যিসকলে এন্ট্ৰেন্স এক্সাম কোৱালিফাই কৰিলে তেওঁলোকৰ লিষ্টত নাম আহিলে তাৰ পাছত গ্ৰুপ ডিসকাশন আৰু যোনটো পাৰ্সোনাল ইন্টাৰভিউ থাকে এটো হ'ব 7 আগষ্ট 2023 তাৰিখে 7 আগষ্ট 2023 তাৰিখে তাৰ পাছত ইয়াতে যোনটো গ্ৰুপ ডিসকাশন আৰু পাৰ্সোনাল ইন্টাৰভিউ যিসকলে কোৱালিফাই কৰিলে তেওঁলোকৰ লিষ্ট মেৰিট লিষ্টখন মাৰিব তেওঁলোকে 9 আগষ্ট 2023 তাৰিখে তাৰ পাছত এই মেৰিট লিষ্টত যিসকলৰ নাম আহিলে তেওঁলোকে এডমিশনটো ল'ব পাৰিব 11 আগষ্ট 2023 তাৰিখে তাৰ পাছত যিসকলে ইয়াত এডমিশন ল'লে তেওঁলোকৰ ক্লাছটো হ'ব 14 আগষ্ট 2023 তাৰিখৰ পৰা নিশ্চয় আপোনালোকে কম পালে কেতিয়া কি হ'ব আৰু আপোনালোকে কি ধৰণে ইয়াৰ এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু আপোনালোকে সুধি থকা দুটা কোৱেশ্যনৰ এনসাৰ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে তো এই সম্পূৰ্ণ ইনফৰমেশনখিনি জানাতে আজি এই ভিডিঅ'টো বহুতখিনি দীঘল হৈ গ'ল তো এই ভিডিঅ'টো চাই আপোনালোকৰ অলপ বৰিং ফিল হ'ব পাৰে কিন্তু গোটেইখিনি ইনফৰমেশন মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলো তো এই গোটেই ইনফৰমেশনখিনি পাই আপোনালোকে কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনলে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদিহে চেনেলটো এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহা হয় ঠিক আছে আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় মাগিছো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই